এণ্ড আজি আপোনালোকক দেখাম লখিমপুৰ ৰাঙা নদীত মূৰ্তি পেলোৱা জাগাখিনি। হেল্ল' ফ্ৰেণ্ডছ, হোৱাটছআপ গাইজ, দিছ ইজ আছে ব্লগাৰ। এণ্ড মেইন কথাটো হ'ল মই দুৰ্গা পূজাত যোৱা নাই আৰু দুৰ্গা পূজাৰ ব্লগ দিয়া নাই, সেইকাৰণে ভাবিছোঁ আজি এটা ধামাকা ব্লগ দি দিওঁ। আজি হ'ল 2025 2 অক্টোবৰ। এণ্ড আজি আপোনালোকক দেখাম লখিমপুৰ ৰাঙা নদীত মূৰ্তি পেলোৱা জাগাখিনি। ইয়াত ইমানেই মানুহ হৈছে যে খোজ কাঢ়িবলৈও জাগা নাই। তেনেহ'লে যিমান পাৰিম আপোনালোকক আগফালে গৈ পিনি দেখাবলৈ ট্ৰাই কৰিম। এইফালে এটাৰ পিছত এটা মূৰ্তিখিনি লৈ গাড়ীবিলাক আহি আছে আৰু লগতে মানুহবিলাকে বাম্পাৰ এনজয় কৰি আছে, ডান্স কৰি আছে, ফূৰ্তি কৰি আছে আৰু লাহেকৈ এইটো ৰাস্তা দি গাড়ীটো সোমাই দিছে আৰু এইফালে মূৰ্তিখিনি এটাৰ পিছত এটা নমাই আছে। লগতে কেমেৰাও লগাই দিছে আৰু পৰ্দাত লাইভ চলি আছে। যিবিলাক মানুহ ওচৰত আহি চাব নোৱাৰে সেইবিলাক মানুহ দূৰৰ পৰাই পৰ্দাত চাব পাৰিব আৰু এইটো চলি আছে চিষ্টেমেটিক চিষ্টেম। অকে, ইয়াৰ মাজতে যদি কিবা ভুল হৈ থাকে সকলোৱে ক্ষমা কৰিব বুলি আশা কৰিছোঁ। লগতে ফুল ভিডিঅ'টো আহিব মোৰ ইউটিউব চেনেলত।